হেল্ল' বন্ধুসকল, তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। আজি আপোনালোকক এটা নতুন ব্লগত স্বাগতম জনাইছোঁ। আজি দেখাম আপোনালোকক গুৱাহাটীৰ সকলোতকৈ ডাঙৰ ভোগালী মেলা। তো আহক চাওঁ ভোগালী মেলাটো কেনেকুৱা, ক'ত আছে গুৱাহাটীত। তো ব্লগটো আৰম্ভ কৰোঁ। তো এইখনেই হৈছে গুৱাহাটীৰ সকলোতকৈ ডাঙৰ ভোগালী মেলা। মানে এইখন অৱস্থিত আছে আপোনালোকৰ গুৱাহাটী দীঘলী পুখুৰীৰ পাৰত, ৰবীন্দ্ৰ ভৱনৰ ওচৰতে আৰু। আপোনালোকে লোকেশ্যন চাই আহিব পাৰে। প্ৰত্যেক বছৰে বিহুৰ মাঘ বিহুৰ 2 দিন আগৰ পৰা বহে। আৰু ইয়াতে আপোনালোকে চুঙা পিঠাৰ পৰা আদি কৰি সান্দহ, জোলা মিঠাই হওক, আপোনালোকৰ দৈ ক্ৰীম সকলো। আৰু তাৰে কাষতে আকৌ ভোগালী মেলাৰ ৰাস্তাত আপোনালোকৰ থলুৱা শাক পাচলি, পিঠা পনা গোটেই আৰু বিভিন্ন ঠাইৰ পৰা ইয়াতে লোকে কি মাজুলীৰ পৰা হওক, বৰপেটাৰ পৰা হওক, আপোনালোকৰ এইফালে হাজো ৰামদিয়া হওক, দৰং, সকলো অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াতে তেওঁলোকৰ থলুৱা কিছুমান খাদ্য সামগ্ৰী, আপোনালোকৰ বিহুত যিমান সামগ্ৰী দৰকাৰ খোৱা বোৱাৰ পৰা আদি কৰি গোটেইখিনি ইয়াতে পাব। তো বিশেষকৈ গুৱাহাটীত এইটো কিয় কৰিছে, যাতে গাঁৱৰ মানুহৰ একতাৰ জৰিয়তে হওক বা ইটো সিটোৰ আদান প্ৰদানৰ জৰিয়তে সকলোৱে খাব পাৰে। মাছ মাংস বা আপোনালোকৰ পিঠা পনা সকলো ঘৰে ঘৰে বনায়, কিন্তু ইয়াতে সেই বস্তুটোৰ অভাৱৰ কাৰণে ইয়াতে সেই সুবিধাটো কৰি দিয়ে। আৰু আমি দেখিছোঁ যে দীঘলী পুখুৰী পাৰত এই চাওক খেৰীঘৰ বনাইছে। ইফালে নিউজ লাইভৰ চাগে আয়োজন, কোনোবা এটা নিউজ চেনেলৰ হ'ব, সেইটো গম পোৱা নাই। এতিয়া বঢ়িয়াকৈ মেজি বনাইছে, ভেলাঘৰো বনাইছে। এতিয়া ৰাতি আপোনালোকৰ ফাংচন হয়। আপোনালোকে ৰাতিতে যদি আহে বজাৰ কৰিবলৈ নিশ্চয় সেয়াও উপভোগ কৰিব পাৰিব। ইফালে এয়া চাওক খেৰীঘৰ বনাইছে কি ধুনীয়াকৈ, ইফালে ৰন্ধা বঢ়াৰ কাৰণে কি ধুনীয়াকৈ আয়োজন কৰিছে। আৰু ইফালে বাহিৰত আছে এইবোৰ গামোচাৰ পৰা আদি কৰি গোটেইবোৰ ওলাইছে। দৰঙৰ চুঙা, আমাৰ মাজুলীৰ সাজ পোছাক, পিঠা পনাৰ পৰা আদি কৰি গোটেইখিনি ইয়াতে পাব। গতিকে আপোনালোকে দেৰি নকৰিব। আৰু যোনে যোনে গম পোৱা নাছিলে তেওঁ ভিডিঅ'টোৰ জৰিয়তে গম পালে। তো নেক্সট টাইম আহক, আপোনালোকেও ইয়াতে এনজয় কৰক, ভোগালীৰ আনন্দ লওক, ভোগালীৰ বজাৰ কৰক। আৰু এতিয়া দেখাই আছোঁ আপোনালোকৰ ভোগালী মেলাৰ ৰাতিৰ পৰিৱেশটো কেনেকুৱা। তো চাওক, ৰাতিও দিনত যেনেকুৱা ভিৰ আছিলে ইয়াতে, ৰাতিও আপোনালোকে সমানেই ভিৰ। আৰু ইয়াতে মই এটা কথা লক্ষ্য কৰিছোঁ, বাহিৰতকৈ আপোনালোকে ভোগালী বজাৰত দৈ ক্ৰীমৰ দামটো অলপমান সস্তা যেন লাগিছে। আৰু পিঠা পনাৰ লগতে ইয়াতে আপোনালোকে থলুৱা শাক পাচলিও ওলাইছে। ইয়াতে আপোনালোকৰ গোটেইখিনি পাই যাব মুঠতে। ইফালে তাৰ বেপাৰীবিলাকৰ ক'ব নালাগে, ভোগালী বজাৰৰ লগতে এওঁলোকৰো বজাৰ চলি আছে। আৰু ইয়াতে চাওক সকলো ধৰণৰ বস্তু ইয়াতেও পাব। তাৰে কাষতে ঠাই নোহোৱাৰ বাবে 2খন গেট কৰিব লগা হৈছে। আৰু ইয়াতে আপোনালোকে বনোৱা খাদ্য খাব পাৰিব, হাঁহৰ মাংসৰ পৰা আদি কৰি গোটেইখিনিয়ে। আৰু পিঠা পনা ইয়াতে বনাই আছে, চাহ খাই জুতি ল'ব পাৰিব। সেই চাওক তো আমিও যিহেতু বিকাশৰ লগত গৈছিলোঁ, লগৰ এজনৰ লগত, এক পোৱা ক্ৰীম লৈ ল'লোঁ। আৰু গুড় তিল এইবোৰ অকণমান আগতীয়াকৈ ল'লোঁ। তো এতিয়া আমাৰো যাবৰ সময় হ'ল। ইয়াতে আহি খুবেই ভাল লাগিল মনটো, বিহুৰ বতৰ। ইফালে ফায়াৰ পানৰ ব্যৱস্থাও কৰিছে। তো ঘৰ আহি পালোঁ। এতিয়া মায়ে পিঠা পনা যা যোগাৰ চলি আছে, চাওক। আপোনালোকক দেখালোঁ ভোগালী মেলা, গুৱাহাটীৰ সকলোতকৈ ডাঙৰ ভোগালী মেলা ক'ত হয়, দীঘলী পুখুৰীত। গতিকে নেক্সট টাইম আপোনালোকেও আহক, এনজয় কৰক। আৰু তাতে আপোনালোকে বিহুৰ সমস্ত বস্তু পায়, লাড়ু, দৈ ক্ৰীম এভৰিথিং। আৰু এতিয়া তাৰ পৰা গোটেইবোৰ যিখিনি লাগে পিঠা বনোৱাৰ বস্তুখিনি আনিলোঁ। টাউনৰ বিহু কেনেকুৱা আৰু পিঠা বনোৱা আমি কেনেকুৱা বিহু পালন কৰোঁ, এই সৰু সুৰাকৈ, যিহেতু মা আৰু ময়ে। আৰু এতিয়া আমি পিঠা বনাই আছোঁ, আমি নহয়, মায়ে বনাই আছে। তো সেইকাৰণে মাৰ লগতে অকণমান লগ দিওঁ আৰু। তো ইফালে নাৰিকলৰ বনোৱা হৈছেই অলপ চলপ। আৰু ইফালে এতিয়া বনাই আছে তিলৰ। তো এতিয়া ৰাতি বাজে 12টা বাজে আৰু 11:40।
তো আৰু 1 ঘণ্টামান সময় লাগিব চাগে আধা বনোৱা হ'ল ইফালে জুইৰ আঙুঠা জুইও কমি গ'ল জুইৰ গৰম লৈ ইফালে ষ্টভতে বনাব লগা হৈছে গাঁৱৰ পৰিৱেশটো বেলেগ বাৰু টাউনত যিহেতু অলপ এইবিলাকতে বনাব লাগিব কাৰণ টাউনত খৰিৰ অভাৱ তো ৰাতিপুৱা আহি আছে উৰুকা মানে নেক্সট দিনা আৰু শেষত এটাই কথা কওঁ আপোনালোক সমূহ অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল সকলোৱে উৰুকা বিহু ভালকৈ পালন কৰক ভালে ভালে বছৰটো অহা বছৰটো ভালে ভালে যাওক পাৰ হওক যাতে আকৌ আমি নেক্সট মাঘ বিহু উদযাপন কৰিব পাৰোঁ তো সেই কামনাৰে আজিৰ ব্লগটো সামৰিছোঁ বাই বাই ঐ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল